বন্ধু-বান্ধৱীসকল নমস্কাৰ জয় হিন্দ আজি অলপ বজাৰ কৰিব আহিছোঁ বেগ লৈ আহিছোঁ লগত চাইকেল মোৰ লগত আছে সঞ্জীৱ আমি দুটা গৈ একেলগে বজাৰ কেইটামান কৰি আহিম সো আপোনালোকে চাই থাকিব ভিডিঅ' স্কিপ নকৰিব বজাৰৰ কিছুমান সুকীয়া পৰিবেশ আপোনালোকক দেখাম খুবেই ভাল লাগে ভাল এটা পৰিবেশ দেখাম আপোনালোকক সো আমি বাইপাছ পাব লাগিব বাইপাছটো পোৱাৰ পিছত বাইপাছটো অলপ আগতে সো ইয়াৰ পৰা বাইপাছ ষ্টাৰ্ট হয় আমি বাইপাছৰ পৰা অলপ আগত যাব লাগিব বাইপাছ ৰাস্তা সাইডৰ ৰাস্তাইদি আহিছোঁ সো সাইডৰ ৰাস্তাইদি গ'লে আমি সাইকেল সাইড কৰি ৰাখি ল'ব লাগিব সো ফাইনেলি আমি বজাৰ আহি পালোঁ মুনাটো ল'লোঁ সাইকেলটো এটা সাইডত ৰখাই লৈছোঁ সো এতিয়া বজাৰ কৰিম কিছুমান বস্তু লৈ ল'ম আজি সবজি নাই কাৰণে মই কেইটামান বস্তু বজাৰ কেইটামান লৈ ল'ম সো চাই থাকিব বহুত ভাল লাগিব আপোনালোকক এটা সুকীয়া পৰিবেশ দেখুৱাম বজাৰৰ য'ত নেকি এটা সবজি কেইটামান দেখুৱাইছোঁ সো বিলাহী আৰু এবোৰ যে কোমৰাও আছে ৰঙালাও পটল সো আৰু আছে আপোনালোকক দেখুৱাই লৈছোঁ ইয়াতে গোটেই লোকেল সবজি আৰু ডাংবুটিও আছে পটল আছে আৰু শুকান মাছো পোৱা যায় আপোনালোকক গোটেই শাক-পাচলি বা বস্তুসমূহ কিহৰ কাৰণে দেখুৱাইছোঁ নিশ্চয় গম পাইছে ভিডিঅ'টো যদি স্কিপ নকৰে আৰু নিশ্চয় গম পাব আমাৰ অসমীয়া সমাজ ব্যৱস্থাত কিছুমান বিষয়বস্তু শুনা পাই থাকোঁ যে আমাৰ অসমীয়া সমাজ ব্যৱস্থাত কৃষি ক্ষেত্ৰতে হওক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বহুত দূৰ পিছ পৰি ৰৈ গৈছে বুলি সো ইয়াতে এটা বুধবৰীয়া বজাৰ হয় এটা আমাৰ বুধবৰীয়া বজাৰ হয় মই এটা সুকীয়া পৰিবেশ এটা দেখা পোৱাৰ কাৰণে আপোনালোক ভিডিঅ'ৰ যোগেদি অলপ দেখুৱাইছোঁ ইয়াতে প্ৰায় সংখ্যক আমাৰ অসমীয়া জাতি জনগোষ্ঠীয়ে মিলি এখন বজাৰ বহে সো মই ভাবোঁ এইবোৰ বজাৰৰ পৰা আমি বস্তুবোৰ ল'ব লাগে কাৰণ বস্তুবোৰ ল'লেহে এইসকল ব্যৱসায় মটিভেশ্যন হ'ব আৰু দুগুণ উৎসাহিত হ'ব যে আৰু বেছি খেতি কৰিব মন যাব আমি কি কৰোঁ লেভেল মেইনটেইন কৰিবৰ কাৰণে প্ৰায় আমি দামী মানে ষ্টক কৰা দোকানৰ পৰা কিছুমান বস্তু কিনি আনো সো মই ভাবোঁ এইসকল ব্যৱসায়ীসকলৰ পৰাহে বস্তুবোৰ নিব লাগে যিসকলে ডেইলি নিজে খেতি কৰি আনি নিজে বিক্ৰী কৰিবলৈ আহে সো আমাৰ এইদৰে যদি অসমীয়া জাতি জনগোষ্ঠীৰ যদি ব্যৱসায় বাণিজ্যৰ ওপৰত দবদবনি থাকে তেতিয়া কি হ'ব আমাৰ বহিৰাগত কোনোৱে সুবিধা ল'ব নোৱাৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ সুবিধা ল'ব নোৱাৰিব তেতিয়া আমাৰ সমাজত ব্যৱসায় বাণিজ্যই হওক বা কৃষি ক্ষেত্ৰতে হওক বহুত আগবাঢ়ি যাব আৰু মই ইয়াতে ভাবোঁ যে আমি অকল চাকৰিৰ ক্ষেত্ৰতে আগ্ৰহ প্ৰকাশ কৰিলে নহ'ব চাকৰিৰ সমান্তৰালকৈ আমি এইবোৰ ক্ষেত্ৰত যুঁজ দিব লাগিব ব্যৱসায় বাণিজ্য কৃষি ক্ষেত্ৰ আৰু এইবোৰ বিষয়বস্তুৰ ওপৰত আমি যদি গুৰুত্ব প্ৰকাশ কৰিলে আমি যথেষ্ট আগবাঢ়িব পাৰিম আৰু নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম সো ফাইনেলি মই ঘূৰি আহিলোঁ বজাৰ চজাৰ কৰি মেলি ঘূৰি আহিলোঁ সো খুবেই ভাল লাগিলে বজাৰৰ দৃশ্য দেখা পায় এইসকল ব্যক্তিক মই চেলুট জনাইছোঁ যিসকল ব্যক্তিয়ে নিজৰ ঘৰত খেতি কৰি এইদৰে বজাৰত বহে বা বজাৰত বহিবৰ কাৰণে মানে বস্তুবোৰ লৈ আহে এইসকল ব্যক্তিক মই বহুত চেলুট জনাইছোঁ সো ফাইনেলি সোমাই গ'লোঁ সো খুবেই ভাল লাগিলে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ নেক্সট